ফ্ৰেণ্ডছ মই এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল ক্ৰিয়েটিভ ব্লগছলৈ বানপানীৰ মাজৰ পৰা। মই আপোনালোকক আজি এনেকুৱা এটা বস্তুৰ বিষয়ে ক'ম যোনটো বস্তু আপোনালোকে গাঁৱৰ ভিতৰত থকা অঞ্চলত যদি আছে সকলোৱে চিনি পায়, কিন্তু বস্তুটো হয়তো আপোনালোকৰ নামটো শুনিলে গা জিকাৰ খাই উঠিব। বস্তুটো হ'ল কি জানেনে? জোক। যোনটো নাম শুনাৰ লগে লগে কিছুমানৰ গা জিকাৰ খাই উঠে, কিছুমানে ভয়তে কঁপি যায়। গতিকে সেই বস্তুটো মই আপোনালোকক তাৰ বিষয়ে দুটামান ইণ্টাৰেষ্টিং ফেক্ট কৈ আছোঁ মোৰ এই ভিডিঅ'। ফ্ৰেণ্ডছ এইটো দেখিছে কি আনিছোঁ? এইটো জোক। ফ্ৰেণ্ডছ দুদিনমান আগতে মই পথাৰত জাল পাতিব গৈছিলোঁ। জাল পাতিব যাওঁতে এই জোকটোৱে মোৰ ভৰিত লাগি ধৰিছিল। মই জোক আগতে লাগে যদিও মই ইমান তাৰমানে ইণ্টাৰেষ্টেড নাছিলোঁ, কিন্তু মই ভাবিলোঁ জোকৰ বিষয়ে আপোনালোকে হয়তো বহুত দুটামান কথা নাজানে। মই সেই নাজানা কথাকেইটা আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। এই জোকটোক মই আনি পেলাই এনেকৈ বটলত ভৰাই থৈ দিছিলোঁ। মই একদম ওচৰৰ পৰা দেখাই দিছোঁ। এই ইয়াৰ গাত যে ৰিংবিলাক হৈ আছে, ইয়াত তাৰমানে 32টা ব্ৰেইন থাকে এই ৰিংবিলাকত প্ৰত্যেকটোতে। আৰু ইয়াৰ গাৰ নাৰ্ভাছ ছিষ্টেমটো মানুহৰ লগত বহুখিনি মিলে, সেইবাবে মেডিকেল পাৰ্পজত ইয়াত বহুত ব্যৱহাৰ হয়। আপোনালোকে চাগে ভাবে জোকে অকল তেজহে খায়, কিন্তু জোকে অকল তেজ নাখায়। কিছুমান জোক এনেকুৱা জোক আছে যিবিলাকে পচা গছৰ পাত খায়, শামুক খায়, কিছুমান পানীত থকা পোক পৰুৱা সেইবিলাকো জোকে খায়। ইয়াৰ জোকে দুইফালৰ পৰা তেজ শুহিব পাৰে। আৰু ইয়াৰ দাঁতত 3টা পাৰি থাকে, আৰু প্ৰত্যেকটো পাৰিত সৰু সৰু বহুত দাঁত থাকে, যিবিলাক বহুত চোকা। যিমান দাঁত ছাল হ'লেও সিহঁতে সেইবিলাক ফুটাই দিব পাৰে। ইয়াৰ বডি আকৃতি 1 চেণ্টিমিটাৰৰ পৰা 19 চেণ্টিমিটাৰলৈকে দীঘল হ'ব পাৰে। ই নিজৰ দেহাতকৈ 5 গুণ বেছি তেজ পি খাব পাৰে। গতিকে ভাবি চাওক কিমান ডাঙৰ হ'ব পাৰে। জোকে তেজ পি থাকিলে মানুহে কেতিয়াও গম নাপায়, বা কিন্তু যিকোনো জীৱ জন্তুৱে কেতিয়াও গম নাপায়। কাৰণটো কি জানে? ইয়াৰ মুখত এনেস্থেটিক, যোনটো আমাক অপাৰেশ্যন কৰিলে ডক্টৰে আমাক বেজি দি লয়। যিকোনো অপাৰেশ্যন কৰি আমাক কাটা চিঙাৰ কৰাৰ আগতে আমি বিষটো অনুভৱ নকৰাৰ কাৰণে সেই বস্তুটো জোকৰ মুখত থাকে। তাৰ জিভা লেলাৱটিত থাকে, সেই বস্তুটো সি আগতে দি লয় ছালত। তাৰপিছত সেই তেজ শুহি থাকে, যোনটোৰ পৰা সি কেতিয়াও আমি গমেই নাপাওঁ কি সি কোন মুহূৰ্তত আমাৰ তেজ শুহি আছে। ইয়াৰ মুখত এনেকুৱা এটা পদাৰ্থ থাকে এণ্টিকোগুলেণ্ট বুলি, যোনটো জোকে আমাক ছালত কামোৰাৰ পিছত সেই বস্তুটো তেজটো আমাৰ ৰখি নাযায়, তেজটো ওলাই থাকে। গতিকে সেই বস্তুটো মেডিচিন পাৰ্পছত বহুত ব্যৱহাৰ কৰে। তেজ যদি আমাৰ ব্ৰেইনত বা যিকোনো বস্তুত গোট লাগে ভিতৰত, সেই বস্তুবিলাক ঠিক কৰাৰ কাৰণে জোকৰ সেই গুণটো, সেই এণ্টিকোগুলেণ্ট বোলা বস্তুটো ব্যৱহাৰ কৰে। জোকৰ ব্যৱহাৰ মেডিকেল পাৰ্পছত বহুত ইউজ হয়। মেণ্টেলি ডিছঅৰ্ডাৰ মানুহৰ ক্ষেত্ৰত ট্ৰিটমেণ্ট কৰাৰ ক্ষেত্ৰত জোকৰ ব্যৱহাৰ কৰে। কাৰোবাৰ ছালৰ যদি স্কিনৰ বেয়া ব্লাড জমা হৈ থাকে, সেইবিলাক ঠিক কৰাৰ কাৰণে জোকৰ ব্যৱহাৰ কৰে। কিমান দীঘল হৈছে চাওক, কিমান দীঘল হ'ব পাৰে। জোকে তেতিয়ালৈকে তেজ খাই থাকে যেতিয়ালৈকে তাৰ পেট নভৰে। তাৰ পেট ভৰাৰ পিছত সি নিজে নিজে এৰি থৈ গুচি যায়। আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট হ'ল কি, জোকে 1 বছৰ একো নোখোৱাকেই থাকিব পাৰে। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোক লাইক কৰি দিব, আৰু কমেণ্টত ক'ব কেনেকুৱা পালে। থেংক ইউ।